Good evening guys. এতিয়া আমি ওলাই আহিছো মানে গৰমত যিহেতু চুলি একদম বেয়া হৈ গৈছে সেইকাৰণে চুলি ঠিক কৰিবলৈ গৈছো আৰু আমাৰ অসমৰ পৰিস্থিতিটো আমি আপোনালোকে সবে গম পায় টেনচনত মানে হেবিলাক ভিডিও চাওঁতে নিজৰ কেয়াৰ মানে সব পাহৰি গৈছো সকলোৱে বহুত সহায়ৰ ভিডিওবিলাক পায় মানে আৰু কোৱাচোন মমি তুমি কিবা কিবি দুটামান কথা কৈয়া তুমি কৈ দিয়া মইনো কি ক'ম তুমি কৈছাই দেখিছে সকলোৱে তাকে সেয়া আৰু ভিডিওবোৰ চাই থাকিলে মানে চকু পানী ওলাই যায় আৰু কি ক'ম সিৰিয়াসলি কৈছো গাইস তাৰ মাজতে এহেঁতি দুজনী চুলি ঠিক কৰিবৰ কাৰণে চুলি স্পা কৰেগে গৰমত এটাক লৈ আহিছো বডিগাৰ্ড হিচাপে মই বডিগাৰ্ড মই এনেই আৰু লগতে বডিগাৰ্ড হিচাপে কেনেবাকৈ উঠাই লৈ যাব পাৰে তো আমাৰ কথা বহুত চিন্তা কৰে তাই তোমালোকে দুজনীকে উঠাই লৈ যায় তেতিয়াহ'লে বয়ফ্ৰেণ্ডকেইটা কান্দিব ন এই মানে তিনিচুকীয়া কলেজৰ এই যে গছখিনি ছাঁখিনি পালে কিমান ভাল লাগে ভাল লাগে এয়া হেৰি কি কয় পাগল প্ৰেমিক তোমাক নাপালে মই মৰি যাম বুলি কোৱাটো বাই বাই গাইছ বাই বাই লাভ ইউ